সো গাইজ যিহেতুকে মই দেৰগাঁৱত আছিলোঁ আৰু কালি ৰাতি আহি গ'লোঁ মই বাহঁতৰ ৰুমত আৰু ৰাতিপুৱা শুই উঠি পেলাই অৰিঅ' বিস্কুট নিমখ চাহ একাপ খাই দিলোঁ, নহ'লে মোৰ বহুত মূৰৰ বিষ হয়। যিহেতুকে মই প্ৰথমবাৰ আহিছোঁ বাহঁতৰ ৰুমত, গতিকে বাৰ পৰাগ দাদাই ভাবিলে যে মোক চুকাফা দেখুৱাবলৈ যাব আৰু গতিকে ইয়াতে ল'লোঁ চানা আৰু চানা টানা খাই মেলি ভিতৰলৈ গ'লোঁ আৰু মানে বহুত ধুনীয়া লাগিলে। আৰু ইয়াতে টিকেট 20 টকাকৈ লয় আৰু ইয়াতে বিহুৰ কৰ্মশালা হৈ আছিলে আৰু দেখিছে নহয় পৰিৱেশটো। আৰু ইয়াৰ গোটেই কাৰ্বি ব্লগ যে আছে যে বিশ্বনাথ চাৰিআলিত, তেনেকুৱা একদম ধুনীয়াকৈ মানে খেৰেদি ঘৰ বনাই থোৱা আছে। আৰু যদি আপোনালোকে আহিব বিচাৰে তেতিয়া ইয়াত ব'টিঙৰ ছিষ্টেম আছে, গধূলি সময়ত ভাল লাগে কৰি। আৰু ইয়াতে ৰিলচ বনাই ল'লোঁ, মানে ৰিলচ মানে কি এনেকৈ গানটো জাষ্ট লগাই দিছোঁ কেমেৰাতে ভিডিঅ' এটা কৰি, একো ইফেক্ট লগোৱা নাই। কেনেকুৱা হৈছে কমেণ্টটো কৰি পেলাই জনাবচোন। আৰু ফটো কেইখনমান উঠি ল'লোঁ আৰু বহুত ধুনীয়া হৈছে ফটোখিনি, মানে পৰাগ দাদা মোবাইলত ফটো ভিডিঅ' চব কৰি লৈছোঁ কাৰণ নিজৰ কেমেৰাটো একদম ভাল নহয় মানে। আৰু এয়াই আৰু ফটো চটো উঠিছোঁ। চ' আজিলৈ বাই, আকৌ লগ পাম নতুন